ইয়াতে হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। এইটো ছেকেণ্ড পাৰ্ট। আমি আহি উপস্থিত হৈছোঁ স্বৰভোগৰ আইবিত। আজি নিশাটো আমি কটাম। ইফালে আমাৰ থকা ৰুমটো আছে। তাৰপিছত ৰাতিপুৱা আমি যিটো গৰখীয়া থান আছে তাতে যাম। গৈ আপোনালোকক সম্পূৰ্ণ দৃশ্যখন দেখাম। তাতে বৰপেটাৰ সত্ৰৰ কিছুমান অংশ মই দেখাব নোৱাৰিলোঁ, মানে ৰাতি হৈ গ'ল। আকৌ দিনত তেনেকৈ যোৱা নহ'ল, ভাগৰ যুগৰ আহিলোঁ, বহুত এনাৰ্জি লছ হ'লে। সেইকাৰণে সম্পূৰ্ণ দৃশ্য দেখাম মই আমাৰ গৰখীয়া থানৰ। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। এইটো হৈছে মেইন গেট। আমি গৈ আছোঁ আৰু আমাৰ লগত আছে আমাৰ এজন খুৰা। তেখেতে আমাৰ গাঁৱৰ চিনাকি। আমাক তেখেতে ৰুম চাই দিলে আৰু তেখেতে লৈ গৈ আছে ৰাস্তাতে। তো আমি গৈ আছোঁ, আপোনালোকে চাই থাকক। চিনাকি কৰি দিম খুৰাৰ লগতো। আমি নামঘৰৰ সন্মুখত আহি পালোঁ। তো আহি পাই এতিয়া পূজাৰ কাৰণে থালবোৰ লৈ আছে, চাকিবোৰ, বন্তি তেনেকৈ লৈ ভিতৰত সোমাম। আমাৰ সম্পূৰ্ণ লোৱা হৈ গ'ল। এইয়া বস্তুখিনি গোটেইখিনি লৈ ল'লোঁ। আমাৰ লগত খুৰা আছে, খুৰাই আমাক গোটেইখিনি দেখাই দি আছে। তাৰপাছতে আকৌ থকাৰ ব্যৱস্থাও কৰি দিলে আৰু ভিতৰত গৈ কিনে খুৰাই কিছুমান কথা কৈ দিব ন। এই আহি পালোঁ, গৰখীয়া মন্দিৰ আহি পালোঁ আৰু গৰখীয়া মন্দিৰ মেইন গেট। এইটো মেইন গেট। আমাৰ পূজা কৰা হৈ গ'ল। মন্দিৰৰ ভিতৰত সোমালোঁ। সোমাই লৈ এতিয়া আমি অকণমান বাহিৰ চাইডে চাওঁ ন। আমাৰ খুৰাই লৈ গৈ আছে আমাক কোনফালে কি আছে। ইয়াতে ধুনীয়াকৈ ভগৱান শ্ৰীকৃষ্ণ মূৰ্তি বনাই থৈ দিছে। এনেকৈ ঢেৰ মূৰ্তি আছে, আপোনালোকক দেখাই আছে। আপোনালোকে চাই থাকক, চাই থাকিব। এক সুন্দৰ পৰিৱেশ। এইফালে আছে এইটো শহাপহু। এইটো নামঘৰৰ ভিতৰতে আছে শহাপহু। আকৌ আপোনাৰ ময়ূৰ, এইটো চাওক কিমান ধুনীয়াকৈ আছে। ময়ূৰ চৰাই ইয়াত। এইফালে আছে কৈলাশপতি শিৱৰ পূজা কৰা ঠাই। এয়া কৈলাশ পৰ্বতৰ নিচিনাকৈ ধুনীয়াকৈ সাজি থৈ দিছে। পানী ওলাই থাকিলে ভাল লাগিলে। মটৰ এটা ফিটিং কৰিছিলি। এইটো আছে গৰুৰ মন্দিৰ। ইয়াতে আপোনাৰ কৃষ্ণৰ কোলাত লৈ বসুদেৱে গকুলত গমন কৰাৰ যিটো দৃশ্য, সেইটো মানে ৱালতে অংকন কৰি থৈ দিয়া হৈছে। তাৰপিছতে আপোনালোক এইটো হৈছে নন্দ যশোদাই গৰ্গ ঋষিৰ দ্বাৰা কৃষ্ণৰ জাতকৰ্ম কৰাইছে। মানে আপোনাৰ জন্ম হোৱাৰ পিছত যিটো গণনা কৰে, কৃষ্ণ 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 গণনা কৰে সেইটো। আৰু এইটো পুতনাবধৰ যিটো দৃশ্য, প্ৰকাশোৎ বধ, কৃষ্ণৰ লীলাখিনি গোটেইখিনি ইয়াতে ৱালত সন্নিৱিষ্ট কৰাইছে। বৃন্দাবনত যেনেকৈ আপোনালোকৰ আকৌ বস্ত্ৰহৰণ, গোপীৰ বস্ত্ৰহৰণ, ৰাসলীলা,
এইবোৰ কৰিছিলে। এইটো আপোনাৰ অক্ৰূৰ কৃষ্ণ বলৰাম মথুৰাৰ গমন যেতিয়া কৰিছিল, অক্ৰূৰ কৃষ্ণ বলৰাম মথুৰা গমন কৰাৰ দৃশ্য। আৰু এইটো সদশেষত কংস বধ। আকৌ আপোনাৰ এইফালে আছে, মই দেখাই আছোঁ, এইফালে আছে কৃষ্ণৰ মানে যিটো চব বৃন্দাবন সদৃশ ধুনীয়াকৈ সজাই ৰাখিছে। আৰু ভগৱান বিষ্ণু চব ধুনীয়াকৈ গোটেইখিনি বস্তু সজাই ৰাখিছে তেওঁলোকে। এইটোতো মই বহুত বছৰ আগত সৰু থাকোঁতে আহিছিলোঁ, তেতিয়াৰ পৰা দেখিছোঁ। আৰু নতুন কিছুমান যেনেকৈ আপোনাৰ এই আগত হেৰি হৈছিলে, নতুন এটা ঘৰ বনোৱা হৈছে। তাৰপিছত পুখুৰীৰ যিটো পুলৰ দলংখন, সেইখন বনোৱা হৈছে। আৰু এতিয়া আমি এই পুখুৰীটোত মোৰ দেউতা কৈছিলে আমাৰ 110 বছৰ ওপৰৰ কাছ আছে বুলি, বহুত মাছ কাছ এনেকৈ থকা বুলি। এতিয়া ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিমূৰ্তি। ভাস্কৰ আৰু কোন গৈছে? টিংকু। আমি ইয়াতে দি অপেক্ষা কৰি আছোঁ। আৰু চন্দন ডেকা আগতে আহি পোৱা নাই, ফাৰ্ষ্ট টাইম আহি কেনেকুৱা অনুভৱ? মজা লাগিছে, মজা। আমাৰ ৰাকেশ আৰু টিংকু এইটো বহি আছে পিছফালে। ভাস্কৰটো আহি পাইছে আগতে, মই জানো। চাই আছোঁ। মোৰ কেমেৰাটো মানে কি দামী কেমেৰা নহয়তো, সেইটো আমি দেখি পাইছোঁ। তাৰ দুটা ডাঙৰ মাছ আছে, সেইতে খেলি আছে। তো ইয়াতে অকণমান ফটো চটো উঠি লওঁ। ইয়াতে ধুনীয়া পৰিৱেশ। আৰু আহি একেবাৰে বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। মই কথাৰে বুজাই ক'ব নোৱাৰোঁ কিমানখিনি ভাল লাগিছে ন। বহুত ভাল লাগিছে মানে। ৰিমট আছে মোৰ লগত, সিও মানে কৈছে মানে যে ইমান ভাল লাগিছে নহয়। আমি যিটো চাইকেল চলাই আহিছিলোঁ, সেই দুখ ভাগৰ কষ্ট সম্পূৰ্ণ শেষ হৈ গৈছে ইয়াতে অহাৰ পিছত। বহুত সেইফালে এখন গাড়ী আহিছিলে, যোৰহাটৰ পৰা আহিছে, বহুত দূৰৰ পৰা মানুহ ইয়ালৈ আহে। আমিনো আৰু কি। পুখুৰী মাজত শ্ৰীকৃষ্ণই শেষ নাগ বুলি কয়, সাপৰ ওপৰত যিটো উঠি এটা প্ৰবাদ আছে নহয়, সেই মানে মূৰ্তি আকাৰে তাতে স্থাপন কৰিছে মাজত। আমাৰ বাপ আই মাতৃসকলে নাম কীৰ্তন কৰি আছে। তো তাৰ দৃশ্যাংশ অকণমান দেখাই দিলোঁ আপোনালোকক। এতিয়া ইয়াতে গোটেই চাৰিওফালে গামোচা বান্ধি থৈ দিছে, বান্ধি থৈ দিয়ে। আৰু ইয়াতে মনৰ আশা পূৰণ হয়, বান্ধি থ'লে। মনত আশা লৈ বান্ধিলে
এইটো এটা বিশ্বাস, সকলোৰে মাজত বিশ্বাস আজিও আছে। এইটো অতীতৰ পৰা বিশ্বাস হৈ এনেকৈ বান্ধিলে মনৰ আশা পূৰণ হয় বুলি এটা যিটো বিশ্বাস হয়তো হয়। সেইবাবে বহুত দূৰৰ দূৰৰ পৰা আহি মানুহবিলাকে মানে এনেকৈ বান্ধি মাৰি থৈ যায় আৰু আশা পূৰণো হয় তেনেকৈ। সেয়ে আমাৰ একোটা ফটো উঠাই আছে, তো ঘূৰিলোঁ ফুৰিলোঁ ন আমি। আমাক খুৰাই বহুতখিনি সহায় কৰিলে। এই চেগতে মই খুৰাক ধন্যবাদ দিব বিচাৰিছোঁ। বহুতখিনি কথাও ক'লে বাৰু, নজনা কথা ইয়াতে ক'ত দিব লাগে, সোণৰ ফুল ক'ত কেনেকৈ দিব লাগে আমি নাজানোঁ। গতিকে খুৰাই আহি আমাক বহুতখিনি সহায় কৰিলে। আৰু এইটোৱে, আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এইখিনি, ধন্যবাদ।